আৰু মই ধুনীয়া সুন্দৰী তাৰপিছত এইফালে আছে আমাৰ মৰমৰ আৰমান আৰু গাইছ আকৌ দেখিছে আৰমানৰ ব্লগত মই আহিলোঁ পিছত একদম কোৱালিটি ইমান বেয়া হেল্ল' গাইছ আকৌ দেখিছে আৰমানৰ ব্লগত মই আহিলোঁ পিছত আপোনালোক মানে মোৰ ইমান মানুহ দেখি মানে বহুত বেছি অকৱাৰ্ড আৰু লাজ লাগিছে চবেই চাই আছে মোৰ লগত আছে বৰ্ষা ইচাংগী তাৰপিছত এইফালে আছে আমাৰ মৰমৰ আৰমান আৰু এজনী মই ধৰ এতিয়া আমাৰ লগত এয়া দেখিব পাৰে নগাঁও বেংগলী পূজাবাৰী কি ধুনীয়া বনাইছে দেখিছেনে চাওক চাওক এইবিলাকে কাষৰ পৰা এনেই বেছি কথা কৈ আছে এইবিলাক মানুহে আৰু এইটো মেইন ব্লগৰ আৰু এইটো এন্ট্ৰি হয় চাইছা পূজা চাইছা এনেকৈ সুধিব লাগিব কেনেকুৱা লাগিছে আৰু সেয়া আপোনালোকে দেখাই আছোঁ মানে যিখন মানে পূজাবাৰী আছে ভিতৰৰ দৃশ্যখিনি থাকে চাই ল'ব বাৰু মই মানে ইমান ভিডিঅ' বনাব নাজানো সেইকাৰণে তাৰ একাউণ্টত বনাইছোঁ কি আপলোড নিদিওঁ বুলি কৈছে কিন্তু দিব আৰু ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু এইটো হাৰামিটো এতিয়া আমি গৈ আছোঁ পূজা চাবলৈ কাৰণে এতিয়া নেক্সট আমাৰ লোকেশ্যন হৈছে ITI এইবিলাক মানুহৰ লগত এই গৰু গাধবিলাকৰ লগত গৈ আছোঁ এইটো মেইন জানুৱাৰীটো আৰু মই ধুনীয়া সুন্দৰী দেখিছে এতিয়া আমি পালোহি ITI এইখন টাইটানিক বনাইছে বিৰাটেই ধুনীয়া বনাইছে দেখিব পাৰে এইটো চাইডে মহিলা এইটো চাইডে পুৰুষ কিন্তু ইয়াত চব একেলগে সোমাই আছে লাইন ধৰি আছে এইবিলাকে এইবিলাক সন্মুখে আমাৰ সৰু ল'ৰালি কালবোৰ দেখাইছে ইয়াতে বুঢ়িয়াই সাধুত যে আইতাই যে শুনাই থাকে কথাবোৰ এইটো মই খেলিছোঁ দেই চকা ঘূৰোৱাটো আৰু চাইকেলতো মই এনেকৈ উঠিছোঁ মই চাইকেল এনেকৈ চলাইছোঁ কি ধুনীয়া লাগিছে ল'ৰালি এয়া ৰেডিঅ' আৰু টৰ্চ এইটো যে পাইছোঁ দেই আগতেতো এইটো ৰেডিঅ'ই ওলাইছিলে আগতে আৰু টৰ্চ যে এইটোৱে আছিলে আকৌ এইটো নটিচ কৰিছেনে সেই তাতে লিখা আছে জোৰে জোৰে পঢ়া তেনেকৈ পঢ়া হয় এতিয়াও মায়ে কয় মায়ে এতিয়াও কয় জোৰে জোৰে পঢ়া শুনি আছোঁ এয়া আৰমান আৰু আমাৰ চবৰে কাৰণে পিঠা খুন্দিছে মোক কোনেও দেখুওৱা নাই কিন্তু তহঁতি মোক দেখাচোন এয়া দেখিছেনে গৰু গাড়ীত উঠিছিলোঁ দেই আগতে কি ধুনীয়া বনাইছে আৰু এয়া চাওক এয়া হৈছে আপোনাৰ মানে আগৰ দিনৰ যিবিলাক আছে আগৰ দিনৰ যিবিলাক মানুহে এনেকুৱা টিভি চাইছিলে সেয়া দেখাইছে মানে পিকচাৰ ক্লিয়াৰ হ'লনে সেয়া চাওক আৰু সেয়া চাওক দোকান বাকী ধুনীয়াকৈ বনাইছে মানে এনেকুৱা চাওক আৰু এইফালে মনত পৰে ল'ৰালি এয়া চাওক কিমান ধুনীয়াকৈ বনালে দিয়া মোক দিয়া এতিয়া মই আপোনালোকক দেখাম এইটো চাই এয়া দেখিছে চিনেমা চাইছে দেই এইটো বাইস্কোপ দেখিছে
আৰু মানুহ বেলেগ নষ্টালজিক বনাইছে ন এই ইফালে দেখিব পাৰে মানুহৰ ভিৰ দুৰ্গা মূৰ্তি বনাই আছে কি ধুনীয়া বনাইছে দেই সঁচাই খুব বেছি ভাল লাগিলে ইয়াত চাই পেলাই আপোনালোক যদি নগাঁৱৰ হয় তেতিয়াহ'লে নিশ্চয় চাগে চাইছে যদি চোৱা নাইকিয়া মিছ কৰি দিছে দেই আৰু সেই আমাৰ মা চাই কেনেকুৱা লাগিছে কওকচোন নগাঁৱৰ পূজা এনেই আমি ডেমেলাতে মানে ভিডিঅ'টো বনাই আছোঁ মানে ডেমেলাতে এনেই মানে ভিডিঅ'টো কণ্টেণ্ট একো নাই মানে বেছি একো নাই মানে এনেই আমি গৈ আছোঁ দেখাই আছোঁ পূজাৰ দৃশ্যসমূহ সেয়াই আৰু ইয়াতে প্ৰসাদ কৰি আছোঁ সকলোৱে চাই লওক আৰু আমিও আগপিনে গৈ আছোঁ সেয়া আৰু মানে কি ক'ম আৰু পূৰা একদম বেষ্ট এক্সপিৰিয়েঞ্চ এয়া দেখিছে মাৰৱাৰী হৰিজন দুৰ্গা পূজা বিৰাট ধুনীয়া বনাইছে আৰু ভিতৰত প্ৰতিমা আছে বিৰাট ধুনীয়া আৰু এয়া দেখিব পাৰে আহা জেগাটো বৰ ধুনীয়া বনাইছে ধুনীয়াকৈ একদম ফ্লেগ লগাই দিছে বলক আৰু এটা ধুনীয়া পেণ্ডেল এয়া দেখিব পাৰে কিমান লাইন মাৰ ওচৰত আমাৰ একান্ত প্ৰাৰ্থনা সভ্যতাৰ অটুট বন্ধন হওক প্ৰকৃতিৰ লগত আমাৰ এই সপোনক বাস্তৱত ৰূপায়িত কৰিবলৈ ধৰালৈ নামি আহা তুমি জননী অবিৰত আৰু ইয়াতে আমি আহিছোঁ আপোনাৰ আৰু ইয়াতে আহিছোঁ চাই লওক ইমান নকওঁ কিন্তু আমি মানুহ বহুত আছে ভিতৰত বাহিৰত সেয়াই আৰু ক তই কিবা ইমান মানুহ